সুন্দৰ মই ৰাইজসকলক মোৰ হিষ্ট্ৰীটো মই কৈ যাওঁ। জীৱনত বহু কষ্ট কৰিলোঁ। প্ৰথম অৱস্থাৰ পৰা মই স্কুলত ৰাতিপুৱা যোৱাৰ আগে আগে যিবিলাক আমাৰ গাঁৱৰ ঘৰত কিছু মানুহৰ চোতাল বান্ধাব লাগে, ক্লিনবিলাক ভৰাব লাগে, এই মাটিৰ কামখিনি আমি 4-5 জন লগ হৈ একেলগে আমি মাৰ চাদৰখন মাথাত মেৰিয়াই লৈ আমি গোটেইবিলাকে আমি টাগাৰি লৈ কিনে এনেকৈ এইবিলাক কাম কৰিছিলোঁ। তাতে আমি কিবাকিবি অলপ চলপ পঢ়াৰ কাৰণে পইচা পাতি পাইছিলোঁ। আৰু তাতেও আমাৰ সুন্দৰ সুন্দৰ মনোৰঞ্জন কিছুমান আছে, যিবিলাক ধৰক মানে এইটো মাটিখিনিৰ হিচাপ কৰিব পাৰে। এই ককাসকলক আনি বিকাশ আপুনি আহক, আমি একেলগে গোটেইখিনি হেৰি কৰোঁ। আজি আচল আমি ছবিটো ৰাইজৰ আগত প্ৰত্যক্ষ কৰোঁ। আমি এনেকৈ মানে নিজৰ সেই শৈশৱতে আমি নিজৰ খৰচখিনি ওলাইছিলোঁ। বুট স্কুলৰ পৰা আহি বুট ভাজি কিনে আমি বিক্ৰী কৰিছিলোঁ। 10 পইচা 20 পইচা এনেকৈ 10 পইচাৰ পৰা ষ্টাৰ্ট। আৰু মাটিৰে এটা সেই টিঙৰ ড্ৰামত আমি মুচি লৈ আমি তাতে এঙেৰা দি জ্বলাই আমি পাপৰ শিকি সেনেকৈ আমি বিক্ৰী কৰিছিলোঁ। শৈশৱত তাৰে মাজত আমি পঢ়া-শুনা কৰি আছিলোঁ। তাৰ উপৰিও আমি বাৰীৰ যিবিলাক বাঁহ আছে সেই বাঁহৰ মূৰাবিলাক তুলি একদিন যদি বাঁহৰ মূৰা তোলোঁ, একদিন আমি ফালোঁ, আৰু একদিন ভাৰ হিচাপে আমি 15 টকাকৈ দিওঁ। ফালি ফালি গোটেইবিলাকে সেনেকৈ আঁকোৱালি লৈছিল। সেই সময়ত আমাৰ গোটেইখিনি পইচা পঢ়াৰ প্ৰতি আমাৰ দেউতাই চিন্তা কৰিব লগা নাছিল। মই শুনা পাইছোঁ আপুনি ঘাঁহো বিক্ৰী কৰিছিলে? হয়, মই যিবিলাক মানুহৰ গৰু আছে তেওঁলোকে মোক ঘাঁহ আনিবৰ কাৰণে কৈছিল, আৰু মই আলিৰ কাণে কাণে যিবিলাক ঘাঁহ থাকে ধানৰ মাজে মাজে এইবিলাক বস্তাত ভৰাই ভৰাই আনি এক বস্তাত 50 পইচাকৈ মই সেনেকৈ বিক্ৰী কৰিছিলোঁ। তাৰপিছতো আপুনি গোটেইখিনি নাজানে, আৰু আপুনি এয়া যে প্ৰথম শুনিলে। গতিকে ইয়াৰ বাহিৰেও আৰু মানুহৰ এই মিস্ত্ৰীৰ লগত যোগালি এইবিলাক কামো মই কৰিছিলোঁ। মানে সময়ে সময়ে এইবিলাক কৰোঁ। যেতিয়া মোৰ স্কুল বন্ধ থাকে তেতিয়া মিস্ত্ৰীৰ লগত কাম কৰোঁ, আৰু যেতিয়া স্কুল থাকে স্কুলত সময়ত মই গোটেইখিনি এই সময়বিলাক মই 5টাতে উঠি গোটেইখিনি কাম কৰোঁ, আৰু নিশালৈকে মই পঢ়োঁ। ঠিক এনেকৈ আগবাঢ়ি আছিলোঁ। আৰু তাৰপিছতেই এই ব্যৱসায় লাইনত আহি নিজৰ জুট মিলত মই কাম কৰিলোঁ। 13 টকাকৈ মোক দিছিলে জুট মিলৰ পৰা আহি। তাৰপিছত মই ভাবিলোঁ যে মই ৰিফাইনাৰীত কাম কৰোঁ। ৰিফাইনাৰীৰ মানুহ এজন লগ পালোঁ, মেকানিকক, আৰু তেওঁৰ হেৰিত আনত কাম কৰিম বুলি ভাবা থাকোঁতেই এনেতে মোৰ আহি গ'ল মোৰ দাদা, ডাঙৰ পিতাৰ ল'ৰা দাদা, ডাঙৰ দাদা অমূল্য ডেকা। তেখেতে মোক ক'লে যে কাৰ্তিক, তই মোৰ দোকানত থাক আৰু তই ৰিফাইনাৰীত যাব নালাগে। মই ক'লোঁ নহয় দাদা, ৰিফাইনাৰীত গ'লে মই মানুহৰ লগত মই মিলি নিশ্চয় মই তাতে ৰিফাইনাৰীত চাকৰি তাকৰি এটা পাম নেকি। তেতিয়া ক'লে চাকৰিতকৈ ইয়াত ব্যৱসায়ত বেছি প্ৰফিট হ'ব, তই এইটো শিকি ল, এইটো শিকাৰ পিছত তই আৰু নানা ধৰণৰ নানা কিবা কিবি কৰি থাকিব পাৰিবি। তাৰপিছত মই এই তেওঁৰ কথা শুনি তেওঁৰ ভাৱ আদৰ্শ গোটেইখিনি লৈ মই তাৰমানে এইয়া দোকানত মই মন গ'ল, আৰু দোকানত মই তাৰ দোকানত মই 6 বছৰ মই কাম কৰিলোঁ। কাম কৰা মানে মোৰ মনত এইটো নাছিল যে তাৰ দোকানত মই কাম কৰিছোঁ। সেই সময়তে মই ভাবিছিলোঁ যে এইখন মোৰ হ'ল কলেজ, বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ত মই পঢ়ি আছোঁ। মই তাৰ দোকানখন বিশ্ববিদ্যালয় বুলি লৈ গোটেইখিনি কাম মই সুন্দৰকৈ শিকিলোঁ। আনকি কাষ্টমাৰবিলাকে দাদাক
দাদা থাকিলে কাষ্টমাৰবিলাকে মই য'ত থাকোঁ যদি লেবাৰ কাম কৰি থাকোঁ মোৰ লগতহে কথা পাতে, দাদাৰ লগত সেনেকুৱা এটা নাছিল। ঠিক এনেকৈ প্ৰত্যেক লেবাৰে আৰু মোৰ লগত একদম সহযোগিতা কৰিছিল, একেলগে লগ হৈ কাম কৰিছিলোঁ আৰু অত্যন্তই ভাল লাগিছিল। আৰু সেনেকৈ এনেকৈ আগবাঢ়ি গ'লোঁ। আগবাঢ়ি যাই লাহে লাহে আমাৰ দোকান চালোঁ, গোটেইকেইটা ভাইটিক মই সংস্থাপন দি এনেকৈ ব্ৰাঞ্চ খুলি দি নিজৰ দোকানত ট্ৰেইনিং দি কিনে ব্ৰাঞ্চ খুলি নিজাববীয়াকৈ কৰি দিলোঁ। আৰু তাৰপিছত এইটো বিকাশক লগ পালোঁ। এই বিকাশক লগ পাই আমি ক'লোঁ যে দুয়োটাই আমি আনন্দমনে আগবাঢ়ি যাওঁ। আৰু এনেকৈ আলোচনা কৰাৰ পিছত আমি দুয়োটাই লগ হৈ এনেকৈ আগবাঢ়িলোঁ। আৰু এনেকৈ গুজৰাটত আমি 10 দিন থাকিলোঁ। আমি গম পোৱা নাছিলোঁ এই সময়ত যে দেৱালীৰ সময়ত গুজৰাট বন্ধ থাকে। আমি সোমনাথ মন্দিৰ আৰু আমাৰ মহাত্মা গান্ধীৰ ঘৰ আদি এই গোটেইবিলাক সেই সময়তে আমি দৰ্শন কৰি আৰু একেলগে এই ইণ্ডাষ্ট্ৰী বালাজীৰ লগত লগ হৈ একেলগে এই ইণ্ডাষ্ট্ৰিটোৰ আমি আগভাগ ল'লোঁ। এতিয়ালৈকে আমি ইণ্ডাষ্ট্ৰিত টকা গোটেইখিনি আমি দিবই পৰা নাই, তথাপিও তেওঁলোকে আমাক বিশ্বাসত আমাক গোটেইখিনি মানে সা সুবিধা কৰি দিছে। আৰু এতিয়ালৈকে তেওঁলোকে পে'মেণ্টৰ কাৰণে বিচাৰি আছে, কিন্তু বিচাৰি থাকিলেও আমি সত্যৰ সদায় জয় বুলি মানে মই ভাবোঁ এইটোৱে যে মই মিছা কথা কেতিয়াও নকওঁ, সদায় তেখেতক মই গোটেইখিনি সঁচা কথা কৈছোঁ। আৰু সুন্দৰভাৱে আমি আগবাঢ়ি আছোঁ। তেখেতেও আমাক কৈ আছে তুমি চিন্তা নকৰিবা ডেকা ল'ৰা, আৰু গোটেইখিনি আমি হেল্প কৰিম, তোমাক যি প্লেট আৰু যি লাগে এই গোটেইখিনি ক'বা, আৰু বহুত বস্তু লাগি থাকিব তুমি ক'বা, এনেকৈ আমি তোমাক হেৰি কৰি থাকিম। আৰু তুমি যেতিয়া পাবা যেতিয়া তুমি স্বাৱলম্বী হ'বা তেতিয়াই তুমি লাহে লাহে যেনেকৈ পাৰা সেনেকৈ দি থাকিবা। আৰু তাৰ পিছতো বিকাশে তেওঁলোককো আৰু অনুৰোধ কৰিছে বহুত কিবা কিবি। বিকাশে ক'ব। বিকাশ, হয়, অঁ বাকীখিনি তুমি কোৱাচোন। নিশ্চয় দাদা কোৱাৰ নিচিনাকৈ তেখেতসকলে আমাক নিশ্চয়কৈ বিশ্বাসত লৈছে। বিশ্বাসত লৈ কিনে ইমান ডাঙৰ প্ৰজেক্ট এটাত সহায় কৰিছে তেখেতসকলে। আৰু এতিয়ালৈ ধৰি লওক পাব লগা দিব লগা সদায় বিজনেছত থাকিয়ে যায় আৰু সদায় কণ্টিনিউ থাকেই এইটো। তেখেতসকলে সেই ব্যৱসায় বৃদ্ধিৰ স্বাৰ্থত আৰু আমাৰ মানে ধৰি লওক একান্ত যিখিনি আমাৰ ইচ্ছা সেইখিনি গম পাই তেখেতসকলে সহায় কৰিছে সেইখিনি আমাক।